ৱাও কি মস্ত ভাতৰ থালি একমাহমান নোখোৱাকৈ থাকিলেহে খাব পাৰে বাহুবলীয়ে খাবলগীয়া এনেকুৱাও কেকটাছ থাকেনে এইডালৰ নাম হৈছে শিৱজতা বহুতে হয়তো দেখাই নাই গুড মৰ্নিং ফ্ৰম যোৰহাট অন্য এটা নতুন ভিডিঅ'লৈ পুনৰ ১,৫০০ বছৰ পাছত আপোনালোকৰ আগত মই পুনৰবাৰ প্ৰকট হৈছোঁ এই ভিডিঅ'টোত আপোনালোকে কি দেখা পাব কি দেখা নাপাব দেখাটো পালে অলপ গ্লেন্স এটা দেখা পালে গতিকে ভিডিঅ'টো একদম প্ৰথমৰ পৰা শেষলৈকে মোৰ লগত চাই যাওক তাৰ লগতে মই মেইন কথাটো কৈছোঁ কিয় মানে ইমান ইৰেগুলাৰ হৈ গৈছোঁ মই সেই কথাটো আপোনালোকক কৈছোঁ লাইফৰ ৩টা ফেজৰ লগত আমাৰ ৩টা বস্তু অলপ ভেৰিয়েশ্যন কৰে এটা বস্তু হৈছে আমাৰ স্বাস্থ্য ২ নম্বৰটো পইচা আৰু ৩ নম্বৰটো হৈছে সময় আমি যেতিয়া সৰু থাকোঁ তেতিয়া আমাৰ হাতত পইচা নাথাকে সময় আৰু স্বাস্থ্য থাকে যেতিয়া আমি অলপমান ডেকা হৈ যাওঁ অলপমান মানে ধৰক 25+ হৈ যাওঁ তেতিয়া আমাৰ হাতত কি থাকে পইচা থাকে স্বাস্থ্য থাকে কিন্তু সময় নাথাকে আৰু যেতিয়া আমি পুনৰ বুঢ়া হৈ যাওঁ বুঢ়া হৈ যোৱাৰ লগে লগে কিন্তু আমাৰ হাতত কি থাকে পইচা থাকে সময় থাকে কিন্তু স্বাস্থ্য নাথাকে এতিয়া মই লাইফৰ দ্বিতীয়টো ষ্টেজত আছোঁ য'ত মোৰ হাতত সময় নাই গতিকে ভিডিঅ'বিলাক অলপ ইৰেগুলাৰলি আহিবলৈ লৈছে কিন্তু মই যিমান পাৰোঁ চেষ্টা কৰিছোঁ আপোনালোকৰ বাবে ভাল কণ্টেণ্ট লৈ আহিবলৈ মইতো এনেই ধৰক ঘটি বাটি বজাই ভিডিঅ' দিব নোৱাৰোঁ কিবা এটাতো আপোনালোকে চাই এণ্টাৰটেইনমেণ্ট পাব লাগিব সেইটো কাৰণে অলপমান ইৰেগুলাৰিটিজ আহিছে কিন্তু এইবাৰ দি যাবলৈ যত্ন কৰিম এইবাৰ ভিডিঅ'টো পূৰা চাই যাওঁ মধ্যবিত্ত জীৱনৰ বাটটো বৰ পিছল লুটি খালে কেৰেলাতকৈ গুটিটোহে দীঘল বহুতে নিজক খাটি বোলে কাঁহৰ লগত পিতল ওপৰৰ পৰা চাই আছোঁ মই এটা ইগল এইটো হৈছে যোৰহাটৰ প্ৰসিদ্ধ গড়ালেদি গৈ আমি পামগৈ যোৰহাট টাউন এইখনেই হৈছে যোৰহাট টাউন এইখন জেগা চাগে চিনি পাইছে এইখন হৈছে JB ল'ৰ আগৰ যোনটো টাৰ্ণিং পইণ্ট আছে তাৰ পৰা এইটো ট্ৰেড চেণ্টাৰ আৰু তাৰ পৰা অলপমান দূৰ গ'লে এইটো চাওক ৰাস্তাৰ কাষত এটা অ'পেন জিম খুলিছে বহুতো ইউটিউবৰ ভিডিঅ'টো আহিছে এইখন হৈছে ইতিহাস প্ৰসিদ্ধ জগন্নাথ বৰুৱা অৰ্থাৎ JB কলেজ কলেজৰ পৰা অলপমান আগুৱাই যোৱাৰ লগে লগে আগফালে পাই গ'লোঁ আমাৰ ডিস্কভাৰী স্পৰ্টছ ৰেঞ্জ ৰ'ভাৰ আৰু ৰেঞ্জ ৰ'ভাৰৰ পাছে আমি ক'লৈ গৈ আছোঁ এতিয়ালৈকেতো কোৱাই নাই অলপমান ছাছপেঞ্চত থাকক দিয়ক আহি পালোহি আমি বোকাখাটৰ প্ৰসিদ্ধ আমাৰ অসমৰ পৰ্যটনৰ অন্যতম আকৰ্ষণ হৈ উঠা অৰ্কিড পাৰ্ক আমি পালোহি অৰ্কিড পাৰ্ক কাজিৰঙা অৰ্কিড পাৰ্ক বিখ্যাত বিভিন্ন ধৰণৰ ইয়াতে অৰ্কিড সংৰক্ষণ কৰি ৰখা হয় এইটো হৈছে আমাৰ হিৰ' নাগা উৎপাত কৰি ফূৰ্তিত ক'বই নোৱাৰে বলক সোমাই যাওঁ কি আছে চাওঁ আৰম্ভণি হোৱাৰ পৰা এম্বায়েঞ্চটো চাওক কি ধুনীয়া এম্বায়েঞ্চ ফাৰ্ষ্ট টাইম আহিছোঁ মই আগতে ইয়ালৈ অহা নাই আপোনালোকে বিভিন্ন ভিডিঅ' দেখা পাব ইউটিউবত বিভিন্ন জেগাত দেখাইছে এইটো ভিডিঅ'ত আচলতে মই মোৰ ষ্টাইলত দেখাইছোঁ অসমীয়াত কপৌফুল বুলি কয় ইংৰাজী নামটো হৈছে ফক্সটেল কিয়নো ফক্সটেল মানে শিয়ালৰ নেজৰ নিচিনা হিন্দীত দ্ৰৌপদী মালা বুলিও কয় আৰু ইয়াৰ কেইবাটাও মানে আপোনাৰ মানে ঔষধি গুণ আছে এতিয়া নাচনীয়ে খোপাত লগাই বিহু নাচ কৰে তেওঁ মানে মোৰ ঘূৰণি নহয় বুলি বিশ্বাস এটা আছে ডান্সিং লেডি অৰ্কিড ইয়াৰ স্মেলটো টোটেলি ভেনিলা কেক আপোনালোকে ল'ব পাৰে আচ্ছা চাব পাৰে আচ্ছা টাচ নকৰাকৈ পেষ্ট্ৰি টাইপৰ গোন্ধ এটা আছে অৰ্কিড আইডেণ্টিফাইৰ কাৰণে আপোনালোকে চাব সদায় অৰ্কিডৰ ফুলত 6টা পাহি থাকে আচ্ছা চাব লাগিব 1 2 3 4 5 6টা অৰ্কিডৰ মানে মেইন বৈশিষ্ট্যটো সেইটোৱে চিল যায়নি ফুলিছে ন এইটো এইটোতো 6টা আছে ন পাহি 6টা আছে হয় অৰ্কিডত যদি আপোনাৰ 6টা পাহি নাথাকে তেতিয়াহ'লে অৰ্কিডত নপৰে ন এতিয়া আপোনাৰ নেকলেছৰ দৰেও দীঘলকৈ হয় ফলিদাতা ৰুব্ৰা বুলিও কয় আচ্ছা এইটো চাব এইটো চিম্বিডিয়াম বুলি কয় চিম্বিডিয়াম ন এইটো প্ৰজাতি আপোনাৰ ছিকিমত বেছিকৈ পোৱা যায় এইটো অৰ্কিড হয় এইটো অৰ্কিড হয় আচ্ছা আপোনালোকে ইয়াৰ পৰা প্ৰডাকশ্যন কৰি বাহিৰলৈ পঠাই নে ইয়াতে ৰাখে আচলতে কি ৱাইল্ড স্পেচিছখিনি আমি চেল নকৰোঁ আৰু যিখিনি আপোনাৰ হাইব্ৰিড আছে এই হাইব্ৰিডখিনি 2-এটা আমাৰ নাৰ্চাৰীৰ পৰা চেল কৰা হয় আপোনালোকৰ নিজৰ নাৰ্চাৰীও আছে আমাৰ নাৰ্চাৰী আছে মানে কোনোবা গেষ্ট আহিলে কিনি নিবও পাৰে কিবা বস্তু পাৰে হয় আৰু ইয়াত অৰ্কিড বুলিয়ে নহয় ছাৰ ইয়াত আমাৰ 19টা পইণ্ট আছে আপোনাৰ আছাম নেশ্যনেল মিউজিয়াম আছে অৰ্কিড ফটো গেলেৰী আছে গোৰ্খা মিউজিয়াম হাৰ্বেল মেডিচিন গাৰ্ডেন কেকটাছ বটিং কালচাৰেল শ্ব' আপোনাৰ ফান কালেকশ্যন তুলসী ভেৰাইটিজ এনেকৈ কৰি কেইবাটাও আপোনাৰ পইণ্ট আছে ইয়াতে ফুলিছে আপোনাৰ নাচনী কপৌ বুলি কয় এইটো নাচনী কপৌ ন একদম ইউনিক নাম কিন্তু দেই ফাৰ্ষ্ট টাইম শুনিছোঁ মই কিয়নো ইয়াত ছাৰ ফ্ৰগ এটা আছে দুখন হাত আছে অঁ আচ্ছা সেইকাৰণে নাচনী কপৌ
নাইট লেপ আছিলে এইটো কি হয় এইটো পোক পৰুৱাবিলাক টানি আনে নেকি মানে কাৰ্নিভৰাছ প্লেণ্ট হয় আচ্ছা এইটো আপোনাৰ যেতিয়া খোল খাই থাকিব পোক পৰুৱা পৰাৰ লগে লগে এইটো বন্ধ হৈ যাব আচ্ছা আচ্ছা মাটি কপৌ হয় অৰুণাচলত বেছিকৈ পোৱা যায় অৰুণাচলত বেছিকৈ পাহাৰীয়া হেৰিত হয় বেছিকৈ যেতিয়া অৰ্কিডৰ ফুল ফুলে ফুল ফুলাৰ পাছত যেতিয়া পৰাগ যোগ হয় পৰাগ যোগৰ পাছতে আপোনাৰ গুটি ওলায় এই গুটিটো আপোনালোকে চাব যিবিলাক মাটি কপৌ ইয়াৰে গুটি এটা দেখাইছোঁ মই এইটো চাব পাৰে পাউডাৰ লিখা দিছেনে পাউডাৰ টাইপ এটা ওলাইছে ন হয় মোৰ আঙুলিত লাগি আছে তো এইটো আপোনাৰ যেতিয়া নেকি নেচাৰেলি ব্লাষ্ট হয় অ'কে আপোনাৰ বতাহৰ থ্ৰুৱেদি যায় বা ইনচেক্টৰ ভৰিত লাগি আপোনাৰ কিছুমান অন্য গছত লাগি ধৰে যিজোপা গছত আপোনাৰ ফাংগাছটো পাব ইয়াৰ কাৰণে জাৰ্মিনেটৰ কাৰণে এটা ফাংগাছ লাগে সেই ফাংগাছটো পালে মানে নিজে নিজে আপোনাৰ অৰ্কিডটো গজে অ'কে কিন্তু এতিয়া মই যিবিলাক পেলাই দিছোঁ ইয়াত সেই ফাংগাছটো যদি নাপায় ইয়াৰ পৰা নোলাব আচ্ছা সেইকাৰণে অৰ্কিডৰ গুটিৰ পৰা আমি গজাবলৈ অলপ ক্ৰিটিকেল আচ্ছা আচ্ছা আকাশী লতা ৰঘুমলা এই হৈছে পৰজীৱ যিজোপা গছত থাকে সেই গছৰ পৰা খাদ্য লৈ গছজোপাকে মানে মাৰি পেলায় কিন্তু অৰ্কিডে চাব আপোনাৰ গছত থাকে গছজোপাক একো নকৰে ইয়াৰ নামটো হৈছে লাইপেৰিছ গ্ৰ'ছা ন ছিংগল ফুল পৰা চালে মানে হাঁহ এজনী লিখা দেখি একদম হাঁহ এজনী নিচিনা দেখি হয় ফ'কাছটো লৈ লৈ খাদ্য হিচাপেও খাই আছোঁ এইটো ছাৰ ভেনিলা হয় আচ্ছা আমি যোনটো ফুডত ভেনিলা ইউজ কৰোঁ সেইটো না যিটো আইচক্ৰীম এতিয়া ইয়াৰ ছিজন হোৱা নাই কাৰণে লগা নাই ভেনিলাটো ছাৰ আইচক্ৰীমত দিয়া হয় চকলেটত দিয়া হয় ফ্লেভাৰটো এইটো ভেনিলা হয় আচ্ছা এইটো মানে ভেনিলাটো এটা কি হয় হেৰি হয় নেকি অৰ্কিড নেকি ভেনিলাটো এটা অৰ্কিড হয় আচ্ছা এটা ফুল ফুলে ফুল ফুলাৰ পাছতে আমি ভেনিলা অৰ্কিড হয় মই আজি গম পাইছোঁ অৰ্কিড নিশ্চয় ভেনিলা ট্ৰিটো বাঘৰ দাড়ি এইটো বাঘৰ দাড়িটো নাই নেকি এতিয়া বাঘৰ দাড়িটো শুকাই গৈছে অলপ শুকাই গৈছে হয় এইটো কিন্তু আমি ব্লেক কালাৰৰ ফুল কম দেখা পাওঁ ব্লেক বেড ফ্লাৱাৰ কালাৰটো মানে ব্লেক আৰু ব্লেক কালাৰটো আমি খুব কম পাওঁ বেছিভাগ য়েল্লো ৰেড পিংক এইটো ব্লেক ফ্লাৱাৰ না মানে ব্লেকে থাকে এইটো টোটেলি ব্লেক থাকে ইয়াৰ ষ্টেমডালো আপুনি চাব পাৰে ব্লেক কিন্তু এইটো হৈছে আপোনাৰ ছাপৰ্টৰ কাৰণে দিয়া আছে এইটো মষ্ট ইণ্টাৰেষ্টিং দেই এইটো দেখাব লাগিব কাৰ্নিভৰাছ প্লেণ্ট এইটো চবেই পঢ়িছে কিন্তু স্কুলত একবাৰ হ'লেও পঢ়িছে না কলচিড ভিটামিন হৈছে হয় আৰু ইয়াতে আপুনি চাব চাৰ এইটো ইয়াতে এটা জেল আছে ছাৰ ভিতৰত ষ্টিকি সেই জেলটোৰ পৰা এটা স্মেল ওলায় যিটো আপোনাৰ গোন্ধটো ওলাই থাকে এতিয়া সেই ইনচেক্টবিলাক গোন্ধটো লৈ লাহে লাহে এট্ৰেক্ট হয় মানে তাতে তেওঁ ওপৰত ঢাকনিখন বন্ধ অৰ্কিড উদ্যানৰ এইটো হৈছে অসম জাতীয় সংগ্ৰহালয় অৰ্থাৎ ইয়াত আমাৰ জাতীয় যিবিলাক বস্তু আমাৰ যিবিলাক থলুৱা বস্তু আমাৰ যিবিলাক মূল এইবিলাক ইয়াত সংৰক্ষণ কৰি ৰাখিছে অলপ অলপ দেখাম আপোনালোকক চাব এইবিলাক হৈছে নেচাৰেল কালাৰ্ছ প্ৰাকৃতিক ৰং ক'ৰ পৰা আগতে মানুহে প্ৰস্তুত কৰিছিলে অলপ অলপ চাওক এইটো হৈছে আমাৰ নাৰ্জী ফুলটো এইটো হৈছে পিঁয়াজৰ পাত অলপ ফ'কাছ লৈ আছে বাৰু এইটো হালধিটো চবেই জানোৱেই কালাৰ এইবিলাক সূতা পৰম্পৰাগত সূতাবিলাক ইয়াত আছে ৰং কৰি কেনেকৈ ইয়াত আহিলে কিন্তু ফাৰ্ষ্ট মেইন এট্ৰেকশ্যন বুলি ক'বলৈ গ'লে এয়া বাইদেৱে বৈ আছে হাততে বৈ আছে তাত কি বনাইছে এইটো মোনা কিমান দিনমান লাগিব এইটো বনাওঁতে এসপ্তাহ লাগে এটা বেগ বনাওঁতে এসপ্তাহ লাগে ন তাৰপিছত এইবোৰ বনাই পেলাই আপোনালোকে বিক্ৰী কৰে বিক্ৰীও হয় কাপোৰখন দেখাও হয় হাতখন আচলতে এইটো কি সংস্কৃতিৰ পৰা আহিছে মানে এইটো কোনটো ট্ৰাইবৰ আমাৰ অসমীয়া কাৰ্বি হয় ন আচ্ছা এইবিলাক আমাৰ যিমানবোৰ তাঁতশালৰ লগত জড়িত বস্তু চব ইয়াত সংগ্ৰহ কৰি ৰখা হৈছে এইটো আমাৰ যঁতৰটো অলপমান মডাৰ্ণ যঁতৰ হৈ গ'ল ন এইটো বেলেগ ষ্টাইলৰ চবৰে চিনাকি আসন তাৰপাছতে এইবিলাক বিভিন্ন ট্ৰাইবৰ আমাৰ অসমততো বিভিন্ন ধৰণৰ ট্ৰাইব আছে বিভিন্ন ট্ৰাইবৰ মানে এটা মিশ্ৰণস্থলী আমাৰ অসম ভূমি আৰু ইয়াৰ বিভিন্ন ট্ৰাইবৰ বিভিন্ন ধৰণৰ বস্তু ইয়াত সংৰক্ষণ কৰি ৰখা হৈছে যিমান পাৰি দেখাইছোঁ এইখন হৈছে আমাৰ দোলা আগতে বিয়া পাতিছিলে কইনা ইয়াত বহিছিলে এইফালে দুফালে দুজনে ধৰিছিলে আৰু আজিকালি এইটো জেগা গাড়ীয়ে লৈ ল'লে এতিয়া নাই সেইকাৰণে অকণমান চাই লওক কাৰোবাৰ যদি দোলাত যাবলৈ মন আছে প্লেন চেন কৰে আজিকালি ইউনিক প্লেন হৈ যায়তো হয় নাই ইউনিক প্লেন কৰি দিব পাৰে কোনোবাই
যে দোলাত যাম বোলে এইবাৰ সেইখন দোলা এইবিলাক বস্তু এইটো কিবা হুক্কা টাইপ নেকি বাৰু এইটো লাও ঠাই মদ দিয়া হেৰি আচ্ছা আচ্ছা এইটোত আমাৰ পনীয়া বস্তুটো খাব পাৰি খাইছিলে মানে আগতে এইটো সংগ্ৰহালয় হৈছে মুখ্যতঃ যিবিলাক আমাৰ অসমৰ স্পেচিয়েল জেগা আছে বিশেষ স্থান আছে তাৰে ফটো ইয়াত সংগ্ৰহ কৰি ৰখা হৈছে অসমৰ প্ৰতিখন জিলাৰে বিভিন্ন ধৰণৰ ঐতিহাসিক সম্পদ ইয়াত সংৰক্ষণ কৰি ৰখা হৈছে যিখিনি আমি ইয়াতে চাই যাব পাৰোঁ আচলতে ফটোবিলাকৰ থ্ৰুদি এতিয়া মই প্ৰথমতে যদি এইটোলৈ আহোঁ এইটো হৈছে শিৱদৌল চবৰে চিনাকি এইটো দেৱী দৌল সব অসমৰ প্ৰত্যেকখন জিলাৰে প্ৰত্যেকটো ঐতিহাসিক সম্পত্তি ইয়াত ফটো আকাৰত সংৰক্ষণ কৰি ৰখা হৈছে এইটো এটা খুব সুন্দৰ পদক্ষেপ বুলি ক'ব পাৰি এই সকলোবোৰ চোৱাৰ পাছত এতিয়া আহি গৈছিলে আমাৰ পেট ভৰ্তি কৰাৰ পাল মুখৰ আগতেই মস্ত বাহুবলী ভাতৰ থালি প্ৰায় সকলোবোৰ থলুৱা আমাৰ ভাতৰ লগত খোৱা যিবিলাক খাদ্য সম্ভাৰ সকলোবিলাক ইয়াত আছে বুলিয়ে ক'ব লাগিব কচুৰ পৰা আদি কৰি সকলোবিলাক ইয়াত পাই যাব আমি লগতে মাছ আৰু হাঁহৰ মাংস লৈছিলোঁ কিন্তু ভিডিঅ'টো লোৱাৰ সময়ত অহা নাছিলে গতিকে ইনক্লুড কৰিব নোৱাৰিলোঁ অৰ্কিড পাৰ্কত আহিলে যে কেৱল অৰ্কিডে দেখা পাব তেনেকুৱা কোনো কথা নাই অৰ্কিড উদ্যানত আহিলে আপোনালোকে কিছুমান বিৰল প্ৰজাতিৰ কেকটাছ দেখা পাব যিবোৰ কেকটাছ আমি সচৰাচৰ দেখা পোৱা নাই তেনেকুৱা বিশেষ ধৰণৰ কেকটাছ উদ্ভিদ ইয়াত উপলব্ধ আছে চ' আপোনালোকে এবাৰ আহি চাই যাব পাৰে সদৌ শেষত এক বৰ্ণিল অভিজ্ঞতাক বুকুত সামৰি কিদৰে আমাৰ থলুৱা বাতাবৰণক ব্যৱহাৰ কৰি আমাৰ থলুৱা খাদ্য কৃষ্টি সংস্কৃতি অলংকাৰ বনৌষধি আদিক সঠিক উপস্থাপন কৰি এটা থলুৱা উদ্যোগলৈ ৰূপান্তৰ কৰিছে ইয়াৰ উদাহৰণ সঁচাকৈয়ে বিৰল আজিলৈ ইমান এটা সামৰিলোঁ পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে জয় অসম